নমস্কাৰ, মই মৰাণ মাইনা। আজি ভিন্ন নামত ভিডিঅ' এটা বনাইছোঁ, কেনেকুৱা পাই কিবা জনাব। লগতে যদি নতুনকৈ যদি ভিডিঅ' কোনোবাই চাইছে ছাবস্ক্ৰাইব এটা কৰি ল'ব। যিমান মই ভিডিঅ'টো শ্বেয়াৰ কৰিব তেনেহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। সকলো যাম কি কথা সকলোখিনি দেখাম, তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভ কৰিম। এয়াই যিহেতু গেট বুলিয়ে কৈছোঁ, যিহেতু গেটখন ফিটা কটা নাই, কাটিব খন্তেক পিছত আমি আকৌ ইয়ালৈকে ঘূৰি আহিম বাৰু। পোনে পোনে ভিতৰলৈকে যাওঁ বলকচোন। এইপিনে যিহেতু কি আয়োজন কৰিছে আপোনালোকক মই দেখাই দিছোঁ ৰ'ব। আলু গুটি কাটি আছে, এইপিনে ফ্ৰেঞ্চবিন কাটি আছে, আৰু বাকীখিনি এইপিনে যোগাৰ কৰি আছে। যিহেতু ভাতৰ যোগাৰ কৰিছে, যিহেতু আপোনালোকক মই পোনপটীয়াকৈ দেখাই দিছোঁ। যিহেতু আমি আকৌ ঘূৰি যাম। আমি যিহেতু বাহিৰত মই দেখাইছিলোঁ ন আপোনালোকক, তালৈকে আকৌ মই ঘূৰি যাম। আপোনালোকে বৰ্তমান চাই লওক। শাক চাক কাটি আছে ৰাইজসকলে, তাকে অকণমান ভিতৰলৈ আহি পিনি দেখাই দিছোঁ। আকৌ আমি বাহিৰলৈ যাম। কণ্টেক্ট আপোনালোকে ভিতৰ পৰিৱেশটো অলপ চাই লওক। এইটো মাল আছে তোমাৰ লছ কৰা লিলি ৰেবি দেই, লিলি ৰেবিয়ে দিছে দেই চবে গতিকে আমি এভাগী সমূহীয়া প্ৰাৰ্থনা এই মুহূৰ্ততে আপোনাক আমি যাব বিচাৰিছোঁ। গতিকে বঞ্চিতবিলাক সন্মানীয় ভকত বৈষ্ণৱ ভগেশ্বৰ কোঁৱৰদেৱক আজি সমূহীয়া প্ৰাৰ্থনা ভাগি আগবঢ়োৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আপোনালোকৰ সকলোৰে সন্মুখত আমাৰ আজি উন্মোচন কৰিলোঁ আৰু উন্মোচন স্থলীত আমি অসমতে লগে আন্তৰিকতাই ল'ব লাগে, এই কথাটো সকলো অভিজিত। আৰু এই নামঘৰ মানে নামঘৰৰ অন্তৰ্গত খোৱা লোৱা যিখিনি মানুহ আছে সেইখিনি যেন টিপনাদি নাই কৰা। আমি ভালকৈ চাওক আৰু অতীতৰ পৰা একেটা মঞ্চতে তেখেতলোকে যেন মানে ঐক্য সংহতি ৰক্ষা কৰি গাঁৱৰ প্ৰতিজন ডেকা গাভৰু বুঢ়া সকলোৱে যেন একে যাত্ৰী হওক তাৰ কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই মহান অনুষ্ঠান
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা এই অৱদানখিনি এতিয়াও পাহৰা নাই, এতিয়াও মানে জীয়াই আছে, যিমান পাৰে বলিষ্ঠ হৈ গৈছে। তথাপি আমাৰ সমাজতে বিশৃংখলৰ সৃষ্টি হৈছে। ভাগ কোনোবাই কিবা এটা সংগঠন উলিয়াই, ধৰ্মীয় সংগঠন উলিয়াই এটা কৰিছে, কোনোবাই কোনোবা ফালে এনেকৈ মানে ভাগ হৈ গৈছে। সেইটো হ'ব নালাগে। আমি পূৰ্বপুৰুষৰ নীতি অনুযায়ী যিখিনি মানে নীতি নিয়ম পালন কৰি আহিছোঁ, সেই নিয়মেৰে সম্পাদনা জনাবলৈ অনুৰোধ জনোৱা হৈছে। এয়া ডক্টৰ প্ৰদীপ চাংমাই নীলাম্ব গগৈদেৱে এখনি চেলেং চাদৰে সম্বোধনা জনাইছে। ইয়াৰ লগে লগে শ্ৰীলাংগোডৰ গাঁৱত এখনি দাতাৰ লম্বোডৰ গাঁৱত এখনি সুনাম গামোচাৰে সম্বোধনা জনাব চেলেং চাদৰে সম্বোধনা জনাব এয়া লম্বোডৰ পৰা তেখেতক এখনি চেলেং চাদৰে তেওঁ সম্বোধনা জনাইছে। দাতাৰ পত্নী দি দীপালী চাংমাই পাতলি চাংমাই। ধন্যবাদ কৃষ্ণ হৰি কৃষ্ণ। আমি ধন্যবাদ জনাইছোঁ। আমি প্ৰদীপ গগৈক সঁচাকৈ শলাগ ল'বলগীয়া হৈছে। আচলতে অৰ্থাৎ গৃহস্থীয়ে তথা দাতাই আজি সম্বোধনা জনাব বিচাৰিছে। আমন্ত্ৰণ কৰি অনা ভকত বৈষ্ণৱ তথা যদুধৰ চাংমাই, খোলখালীয়েক তথা বুদ্ধেশ্বৰী চাংমাই কনিষ্ঠ ভাতৃ, সকলোৱে শ্ৰদ্ধাৰ মৰমৰ আমাৰ ইয়াত উপবিষ্ট আছে শ্ৰীযুত লুপ্ত চাংমাই ডাঙৰীয়াক। তেখেতক দাতাৰ হৈ সম্বোধনা জনাবলৈ আমি বিপিন কৰক অনুৰোধ জনাইছোঁ। বিভিন্ন সামাজিক কামত জড়িত, সমাজৰ প্ৰতিটো ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়া এই গাঁও ইয়াৰ পাহতে আমি আকৌ এবাৰ সম্বোধনৰ অনুষ্ঠানলৈ আহিব বিচাৰিছোঁ। আমি জানো, আমি এই মাইক্ৰফোনটোলৈ কথা কোৱাৰ অভিজ্ঞতা যিসকল ব্যক্তিৰ পৰা পালোঁ, সুন্দৰ এষাৰ কথা ক'লে, ভকতৰ আহিলে আদৰি আনিবা, সাদৰি পাৰিবা ধৰা, পদূলি মোৰ গোটতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা। ইমান সুন্দৰকৈ ক'লে। মৰমৰ সন্মানীয় শ্ৰীযুত ভকত সন্মানীয় বদন চাংমাই আমাৰ মাজত আছে। নামঘৰৰ এগৰাকী গৃহস্থীয়ে প্ৰয়াত বুদ্ধেশ্বৰ চাংমাই সোঁৱৰণত স্মৃতিপূৰণ আগবঢ়োৱা দাতা প্ৰদীপ চাংমাই হৈ তেখেতে সম্বোধনা আগবঢ়াইছে। কৃষ্ণ হৰি। ৰেবী চাংমাই বাইদেউ ডিব্ৰুগড়ৰ পৰা আজি অনুষ্ঠানটোৰ কথা শুনি দৌৰি আহিছে। আমি সঁচাকৈ খুব আপ্লুত হৈছোঁ আপোনালোকৰ কাৰণে। এয়া সম্বোধনা জনাইছে ৰেবী চাংমাই সন্মানীয় শ্ৰীযুত গাঁওবুঢ়া তথা পিতৃ ফণীন্দ্ৰনাথ চাংমাইক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে আমি অনুষ্ঠানটো ইমানতে স্থগিত ৰাখিছোঁ। আৰু যিসকল ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰিছিল বৰ্তমানো পোৱাহি নাই, যিসকল আকৌ নিৰ্দিষ্ট সময়ত হয়তো আহিব, পিছত আহিলে আমি তেওঁলোকক পুনৰ সম্বোধনা নামৰে মেলা পাতিছে, আহা সবে মিলি যাওঁ একেলগে। নামৰে মেলা পাতিছে, আহা সবে মিলি যাওঁ একেলগে। ভকুতিৰ ভাণ্ড দিছে শংকৰ গুৰুৱে, পান কৰা ভকত সবে একেলগে। নামৰে মেলা পাতিছে, হেন জানি হৰিৰ চৰণে দিয়া চিত, কৰা পাৰ হৰি নাম পৰম অমৃত।
ভিডিঅ'টো ইমান আহিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব যিমান পায় আৰু লগতে ছাবস্ক্ৰাইবটো কৰি ল'ব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো কেনেকুৱা পালে জনাই দিব কমেণ্ট এটা কৰি দিব হা বাই বাই